চম্পা মাক চম্পা মাক কওক নহয় বোলো চম্পাক সুধিছিলা নে বোলো হেৰি আলহী ক'ৰ পালেহি মই নিৰ্মালীক পঠিয়াইছিলোঁ বায়েকক সুধিবলৈ মাতাচোন তাইক সোনকালে নিৰ্মালী নিৰ্মালী ক'ত আছে না কোৱা মা মাতিছিলা নে মোক তোক কাম এটা দিলে যে তই পাহৰ মই চম্পা বায়েকক সুধি আহিবলৈ কৈছিলোঁ নাই হেৰি ল'ৰা ঘৰ ক'ব পালেহি এতিয়ালৈকে তই মোক যে জনা নাই এই দেউতা সুধি আছে মই মানে বাক সুধিবলৈ ক'লোঁ বা আকৌ বাথৰুমত গা ধুই আছিলে তাৰপিছত মই বাহিৰৰ পৰাই বাকেইটা কৈ থৈ আহিছোঁ ফোন এটা কৰিবলৈ কি কৰিলে জানো ক'ৰ পালেহি সুধি আহিছোঁ ৰখিবা এই ছোৱালীজনী যে কাম এটা দিলেও শান্তিয়ে নকৰে ভালকৈ নকৰে আধা শুনি আছোঁ হ'ব বাৰু চম্পা মাক মই পিছফালে গৰুজনী আল দি আহোঁ তুমি তাইক সুধি পেলাই মোক সোনকালে জনোৱা হ'ব আপুনি দি থৈ আহোঁতে মই পিছফালে গৈ আপোনাক কৈ দিমগৈ চম্পা বা চম্পা বা মানে তোমাক যে বাথৰুমত মই ফোন কৰিবলৈ কৈছিলোঁ এতিয়া মায়ে মোকে গালি পাৰিছে ফোন কৰিলানে নাই কৰিলোঁ সি মাক বাপেকৰ লগত ঘৰৰ পৰা ওলালে বন্ধু এজনো আহিছে আৰু হেৰি ৰাস্তাত আমাৰ গাঁও সোমাওঁ আহি পাবহি আৰু তেতিয়াহ'লে ৰাস্তা উলিয়াবলৈ দিগদাৰ হ'ব নেকি তুমি ভালকৈ জনাবা নাই এড্ৰেছটো সি গুগল মেপ চাম বুলি কৈছে আৰু মোলৈও ফোন কৰিব এতিয়া জাষ্ট গাঁৱত সোমোৱা বুলি সোমোৱাৰ আগে আগে মোলৈ ফোন কৰিম বুলি কৈছে আৰু সোমোৱাৰ পাছত মই বাৰু তাক ভালকৈ বুজাই দিম আৰু সি গুগল মেপো ইষ্টেমাল কৰিব বাৰু আমাৰ আকৌ গাঁৱৰ ৰাস্তাটো বৰ আঁকুৱা বাকুৱা নহয় এদিনীয়া মানুহ আকৌ হেৰাই বুলিহে ভয় দেই ক'ৰবাত সোমাই আকৌ ক'ৰবাত ওলাব গুগল মেপেও আজিকালি আকৌ এড্ৰেছবোৰ আকৌ যি টি দেখুৱাই পেলাই মানুহ ক'ৰবাহে পোৱাগৈ মই সেইটোকে কৈছোঁ গুগল মেপৰ ভৰসা থাকিব নালাগে মোলৈ ফোন কৰি দিবা কিবা ৰাস্তা দিগদাৰী পালে সেই যোনটো ৰাস্তাতে দিগদাৰী পোৱা সেইটো মই বাৰু ক্লিয়াৰকৈ কৈ দিম ডাইনিঙত এই ফুলখিনি সজালে ভাল লাগিব নেকি ইয়াতে সজাওঁ নে ড্ৰয়িং ৰুমতে সজাব মনৰ ফূৰ্তিতে মনটো উগুল থুগুলেই লাগিছে কি কওঁ কি নকৰোঁ লাগিছে প্ৰথমজনী ছোৱালী যে তাইক চাবলৈ আহিব কিন্তু মোৰহে মনটো একদম খেলি মেলি লাগিছে দেই চম্পা মাক এজনী গেট গেটি লিখা লাগিছে এজনী বৰ অসমত কি ওলালহি বৰ বেয়া টাইমত ওলালহি নহয় কিবা আকৌ আমাৰ এইক চাবলৈ অহা গোন্ধকে পোৱা নাইতো এজনী আকৌ গাঁৱে আকৌ খবৰ লৈ ফুৰা নহয় গাঁৱৰ 1 নম্বৰ নিউজ লাইফে হয় আৰু এই নিশ্চয় কিবা কাৰণতে আহিছে এনেই অহা ভকতি নহয়েই নাই নেকি ঘৰত আছো পাকঘৰলৈকে গেট গেটি নেকি আৰু মোৰ মাতটো ধৰিব নাই পৰা নে চম্পা বাইদেউ মনত ফূৰ্তিতে চাগে দেই ভিতৰলৈ সোমাই আছো না বৰ অসমত ওলালহি যে নহয় মানে এইফালে দিয়ে গৈছিলোঁ ভাবিলোঁ বহুত দিন আপোনালোকৰ ঘৰলৈ অহা নাই আপোনালোকৰ ঘৰ মুখা যদি গৈছোঁ এপাক সোমাই যাওঁ খবৰ খাতি লৈ যাম ভাল বেয়া নে কিনো খবৰ খাতি ল'বি আছোঁ আৰু নহয় মানে ইমানবোৰ আয়োজন দেখিছোঁ ঘৰটো অকণমান সলনি দেখিছোঁ কিবা কিবি ওলাইছে নেকি কি ওলাবনো একো নাই মিছানো কি মাতে আৰু মই গেট গেটি হয় মোক গেট গেটি আৰু গাঁৱৰ প্ৰত্যেকটো খবৰেই ৰাখোঁ আৰু কাৰণে শুনিছোঁ নহয় আৰু বতাহ লিখাকৈ কাণ বাগৰা দি বাগৰিছে নহয় আৰু এই যে আপোনালোকৰ ডাঙৰজনী ছোৱালী চাবলৈ আহিছে আৰু আমাৰো গাঁৱৰ মানুহ আছেনো কিনো কৈ থয় আৰু নহয় দেই ভনীয়েককে আমি খবৰ দিয়া নাই তই গম পালি নে আমি ভনীয়েকক অহা আগে ফোন কৰিম বুলি ভাবিছোঁহে কৰাৰ পিছত আকৌ কথা এটা থাকি যায় নহয় নিজৰ ভনীয়েকজনীকে নকলে বুলি তেওঁ বুলি তাতকৈ আগতে তই গম পালি নে মোৰহে খবৰ কোনো নাৰাখে মই প্ৰত্যেকজনৰ মানুহে খবৰ ৰাখোঁ মই মানুহৰ খবৰ ৰাখি ভাল পাওঁ মানুহক সহায় কৰিও ভাল পাওঁ একো নাই দিয়ক আপোনাক মই কাম বন অকণত সহায় কৰি দিম দৰা অহালৈকে ৰখি সিহঁতক চায়ো যাওঁ চম্পা দৰানো কেনেকুৱা শুনিছোঁ হেনো মুম্বাইত থাকে আকৌ গুৱাহাটী মাক বাপেক থাকে ইমান দূৰৰ ল'ৰা পালে আৰু তই এইবোৰ খবৰ ক'ৰপৰা পালিও আমাতকৈ বেছিকৈ জানা দেখোন এই তই এতিয়া যাবি আমাৰ গাঁৱৰ ৰাস্তাত সোমাও হৈছেহে সি পালেহি তোক মাতি দিম দে চাই যাবি নবৈ কি যে কয় আৰু আহিছোঁ যদি আৰু চায়ে যাওঁ আকৌ ঘৰলৈ যাম আকৌ ঘৰৰ পৰা আহিম আকৌ নহয় ল'ৰা ছোৱালীকেইটাও লাগি আহিব তলুমলও লাগি আহিব লগত মই সিহঁতক নেদেখাকৈ মনেহে আহিছোঁ আৰু এজনী বৰ লেকেটা খোৱাকৈ লাগিলে দেই উপায় নাই আৰু আকৌ ঘৰলৈ গ'লে নহাকৈ থাকিব জানো ল'ৰা ছোৱালীকেইটাও লৈ আনিব খালি মোৰহে একদম আলহীৰ ওচৰত লাজ পাব লাগিব আৰু অকলে থাকিবলৈ কৈ দিওঁ কাম এখনো কৰাব লাগিব থাক তেতিয়াহ'লে আৰু নাযাওঁ যদি সেই মোক পাচলি কটাখিনিতে সহায় কৰি দিবি ভনীয়েকলৈও ফোন এটা কৈ দিওঁ আৰু নহ'লে আকৌ গাঁৱৰ মানুহে গোট খালে ভনীয়েককে কোৱা নাই সেইটোকে তাৰ মুখখন ফুলাব ঠিক আছে মই কাম দিলে বেয়া নাপাওঁ নহয় কি কাম কৰিব লাগে বলক কি পাচলি কাটি দিব লাগে পাকঘৰলৈ বলক দেখুৱাই দিব আৰু এজনী মোতকৈ আগতহে দেখোন পাকঘৰলৈ দৌৰিলে পাকঘৰত গৈ আকৌ কি বস্তু কি লুকুৱাব কি খাব ঠিকান নাই দেই যোৱাই কথা সোনকালে বন্ধুসকল দেখিছেনে এইবোৰ পৰা অকণমানো শান্তি নাই তই এজনী নিশ্চয়াকৈ দেখুৱাম বুলি ভাবিছিলোঁ এইবোৰ মানুহ ওলালহি আৰু বিয়াখন ফিক্স হোৱাৰ পাছত গাঁৱৰ ৰাইজক মই এনেও জনালোহেঁতেন বাৰু এইবোৰ মানুহ একদম গাঁৱৰ বাতৰিবোৰ ক'ৰ পৰা আগতীয়াকৈ গম পায় আৰু দেই উপায় নাই আৰু পিছে বন্ধুসকল আজি খণ্ডটো চাই কেনেকুৱা পালে জনাব দেই আৰু আমাৰ চেনেলটো পিছৰ খণ্ডটো চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব